Hello guys, good evening. Welcome back to my Armin blog. আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ আগত আৰু আগৰ ব্লগটোৰ পিছৰ পৰা মই এতিয়া কন্টিনিউ কৰি আছোঁ। আগৰ ব্লগটো দেখুৱাইছিলোঁ আৰু ৰান্ধি আছিলোঁ আৰু পোলাও আৰু চিকেন, যিহেতু আজি মোৰ বাৰ্থডে তাকে। আৰু তাৰপিছতে নিবিৰে ক'লে মা আহা অকণমান তললৈ, আমি কিছুমান বহুতবিলাক এইবাৰ বম আনিছিলে সি, সেয়া লগৰবিলাকৰ লগত ফুটাই আছে, লগতে ডিম্পি আছে। আৰু কালি আমাৰ আৰু এয়া এতিয়া ডিম্পিয়ে দৌৰি দৌৰি তাই বমবিলাক লগাই আছে। তাই এইবাৰ ফাৰ্ষ্ট টাইম এনেকৈ সাহস কৰিছে সেয়াই, আৰু চিঞৰি চিঞৰি আছে। ইফালে ময়ো চিঞৰি আছোঁ, মই বহুত ভয় কৰোঁ, তাইক মই কৈ আছোঁ বহুত সাৱধানে কৰিবা। আৰু তাৰপিছতে নিবিৰে এটাৰ পিছত এটা লগাই আছে। আৰু দিৱালী বুলি ক'লে ভালো লাগে, সকলোৱে মিলি পেলাই এনেকৈ। আৰু সি বহুত বছৰ এনেকৈ বম চম ফুটোৱা নাছিলে, এইবাৰ বহুত বছৰ পিছত এনেকৈ ফুটাইছে। আৰু তাৰপিছতে আমি ছাতৰ ওপৰত গ'লোঁ। এয়া কিছুমান যে লেম্প টাইপৰ এনেকুৱা থাকে, সেয়া উঠাবৰ কাৰণে লগাই দিছে। আৰু মই সেনেকৈ ভিডিঅ' কৰাই নহ'ল। আৰু ছাতৰ পৰা অহাৰ পিছত আমি সকলোৱে মিলি পেলাই এনেকৈ ডিনাৰ কৰিলোঁ। আৰু ডিম্পিয়ে নিবিৰক জোকাই আছে, মানে কিবা নহ'লে কিবা এটা নিবিৰে কিবা কিবি কৈ আছে। তাকে সকলোৱে মিলি পেলাই পোলাও, চিকেন, পিঁয়াজ এনেকৈ কাটি লৈছোঁ। ইমান যে টেষ্টি হৈছে পোলাও আৰু চিকেন, কি ক'ম। হেল্ল', গুড ইভিনিং। আৰু আজি হৈছে সোমবাৰ 4 নৱেম্বৰ, আৰু এতিয়া ৰাতি বাজিছে 9টা। আৰু এতিয়া অকণমান এটা ঠাইত যাব ওলাইছে এয়া, আৰু এজনী ব্লগাৰ, তাকে দেখুৱাই আছোঁ, কৈ আছোঁ। এতিয়া আমাৰ ঘৰত ব্লগাৰ আৰু এওঁ আৰু মই, আমাক দুকো থৈ আহিব নিবিৰে অকণমান পিছত যাব। ওচৰতে আচলতে সৰু ভণ্টিৰ শাহুৰ আজি বাৰ্থডে, তাতে এনেই অকণমান গেট টুগেডাৰ তাকে। আৰু গৈ পেলাই চাওঁ কিবা শ্বেয়াৰ কৰিব পাৰোঁ নেকি আপোনালোকৰ লগত। অ'কে, এয়া আণ্টি বহি আছে, আণ্টিৰ বাৰ্থডে আজি। অলপ আগতে আমি অলপ দেৰিকৈ আহিলোঁ, কেক কটাটো পৰ্বটো হৈয়ে গ'ল। এতিয়া ওপৰত যাম, আৰু মানে ছাতৰ ওপৰত দিছে, সকলোৱে বহিছে। এয়া সৰু ভণ্টিৰ ঘৰৰ, আৰু এয়া টিকলাটো আণ্টিৰ ওচৰতে বহি আছে। আৰু এয়া সকলোৱে বহি আছে, আৰু মেক্সিমাম তাইৰ ফেমিলি মানুহে। বহুত বেছি মই এনেকৈ বেছিকৈ লোৱা নাই, আৰু অকণমান দূৰে দূৰে অকণমান লৈছোঁ। আৰু এয়া সকলোৱে হাউচি খেলিলে, আৰু কিবা কিবি এতিয়া কথা চথা পাতি আছে। আৰু অলপ পিছতে ডিনাৰ কৰি পেলাই তাৰপিছত আমি যাম। আৰু ষ্টাৰ্টাৰ কিছুমান খোৱা হ'ল, সেইকাৰণে বেছি মানে পেটটো ভৰিয়ে থাকিলে। তথাপিতো এতিয়া ৰাতি 11টা বাজি গ'ল, আধা মানুহ খায়েই গ'ল। তাৰপিছতে ডিনাৰ কৰি পেলাই আমি ওলাই যাম। আৰু নিবিৰ এতিয়ালৈ আহি পোৱা নাই, একচুৱেলি নিবিৰৰ কাৰণে ৰখি আছোঁ। এয়া আজি ডিনাৰৰ বহুত কিবা কিবি দিছে, আৰু খাই লওঁ। আৰু এয়া ডিনাৰখিনি লৈ পেলাই তাৰপিছত চাৰিওফালে দেখুৱাই আছোঁ অকণমান, সকলোৱে খোৱাত ব্যস্ত। এওঁকো ক'লোঁ লৈ ল'বলৈ। আৰু এতিয়া নিবিৰ আহিলে, নিবিৰ খাই লওক, তাৰপিছতে আমি ওলাই যাম। আৰু তাকে এওঁ আৰু নিবিৰে সৰু ভণ্টিৰ মানে চিষ্টাৰ ইন-লৰ ল'ৰা, তাৰ লগত কথা পাতি আছিলে। তাৰপিছতে আহিলেও ঘৰ বুলি, আহি পেলাই দেখিছেনে আমাৰ এইটো কেনেকুৱা অত্যাচাৰ কৰি আছে। আমি নাথাকিলে 1 ছেকেণ্ড থাকিব নোৱাৰে, হুলস্থুল কৰি কান্দি
একদম এতিয়া আহি লৈ গৈ আছে তললৈ। আৰু আজি হৈছে 7 নৱেম্বৰ, আজি হৈছে ছট পূজা আৰু স্কুল ছুটী হৈছে 2টা বজাত। সেইকাৰণে দৌৰা দৌৰিকৈ আহিলোঁ। আহি এওঁ আনিব যোৱা কথা আছিলে, কিন্তু আধা ৰাস্তাতে ৰখি আছে মেঘদূত ভৱনৰ সিফালে ন এণ্ট্ৰি কৰি দিছে। হঠাতে ইমান ভিৰ হৈ গ'ল আৰু মই সেয়া খোজকাঢ়ি আহিব লগা হৈছে। মই লাহে লাহে খোজকাঢ়ি আহি আছোঁ আৰু ব্লগো কৰি আছোঁ। আৰু বেমাৰৰ পিছত এয়া ফাৰ্ষ্ট টাইম ইমান দূৰ খোজকাঢ়িছোঁ, ভাগৰো লাগিছে। আৰু জানেনে এই জেমটো গোটেই একদম কাছাৰী লৈ আছে আৰু খোজকাঢ়ি গৈ আছোঁ, আপোনালোকৰ লগত শ্বেয়াৰো কৰি গৈ আছোঁ। আৰু যদি ব্লগটো ভাল লাগি থাকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অ'কে, বাই বাই।